হেল্ল' গাইজ, আজি আপোনালোকক পুনৰ যেতিয়া মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি আমাৰ বেলেগ কথা নাই। আজি আমি অকল কথা পাতিম ICCৰ ওপৰত। অৰ্থাৎ আজি আমাৰ টপিকটো হৈছে ICC। তো গাইজ, আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে ICCৰ ফুল মিনিংটোনো কি। তো গাইজ, আজি আজিকালি গাইজ আমাৰ চাৰিওফালে ক্ৰিকেটৰ বতৰ অৰ্থাৎ বিশ্বকাপ। গতিকে এই ICCৰ ফুল মিনিংটোনো কি। আৰু গাইজ, মই আপোনালোকক প্ৰথমতে কৈ লৈছোঁ যে যিসকলে এই ICCৰ ফুল মিনিংটো জানে তেওঁলোকে প্লিজ ভিডিঅ'টো ইয়াতে শেষ কৰিব, আৰু যিসকলে নাজানে ICCৰ ফুল মিনিং কি তেওঁলোকে প্লিজ এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, ICCৰ ফুল মিনিংটো হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। গাইজ, আশা কৰোঁ আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি আমাৰ এই ভিডিঅ'টো শেষ কৰোঁ।